মুখ্যমন্ত্ৰীৰ সমষ্টিত অখিল গগৈৰ হুংকাৰ বজ্ৰকণ্ঠেৰে মুখ্যমন্ত্ৰীক সকিয়নি মুখ্যমন্ত্ৰীৰ সমষ্টিত যদি গাড়ীখন লাগি ধৰে মেইন ৰাস্তাটোত তাৰপিছত মুখ্যমন্ত্ৰী কৈ থকাৰ কিবা কাম আছে নেকি? চৰকাৰী কাৰ্যসূচীলৈ মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভা আনফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মাজুলীত বিশাল গণসমাৱেশ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই গণসমাৱেশত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সৰব হ'ল মাজুলীৰ সহস্ৰাধিক লোক আজি মুখ্যমন্ত্ৰী ইয়াত আছে আৰু মুখ্যমন্ত্ৰীৰ সন্মুখত আপোনালোকে হাত তালি বজাই কৈছে যে অসমত আৰু এজনো বাংলাদেশীক আমাক নালাগে নালাগে নে অকল মুছলিম নালাগে নে হিন্দু নালাগে বাংলাদেশী কাকো নালাগে নহয় জানো হিন্দু মুছলমান কাকো নালাগে আজিকালি আকৌ বিজেপি বিলাকে কয় যে বাংলাদেশী মানে অকল মুছলমানহে হিন্দু বাংলাদেশী বিলাকক আনিব লাগে এনেকে কয় বিজেপি যোনে নহওক লাগিলে বিজেপি আহিলে আমাৰ মাটিখিনিতে বহুৱাই দিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে জাতিধ্বংসী বিধেয়কখন সন্দৰ্ভত উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰকো দিয়ে কঠোৰ সকিয়নি আউনীআটী সত্ৰাধিকাৰ এখেতে কিন্তু অতি স্পষ্টকে কৈছে যে নাই আমি কোনো পধ্যে বিজেপি অনাত নিবিচাৰো কিন্তু ইয়াৰ এজন সত্ৰাধিকাৰে কৈছে কোনখন সত্ৰাধিকাৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰক আকৌ কৈছো উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰক এই মাজুলীত থাকি আমি সকীয়াই দিছো যে আপুনি দালালি বন্ধ কৰক আমি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰক এই মাজুলীত বহি থাকি স্পষ্টকে সকীয়াই দিছো যে আপুনি হিন্দু বাংলাদেশী আনিব বুলি যি কাৰণত দিল্লীলৈ গৈছে এই দালালি ক্ষয় বন্ধ কৰক নহলে কিন্তু ইয়াৰ পৰা তালিটোপোলালৈ আপুনি ভাগিব লাগিব অকল জাতিধ্বংসী বিধেয়ক বুলিয়েই নহয় মাজুলীৰ অনুন্নত যাতায়াত ব্যৱস্থা সন্দৰ্ভতো সৰব হৈ পৰে অখিল গগৈ ফেৰীঘাটৰ পৰা কমলাবাৰীলৈ যোৱা পথৰ কাম 15 আগষ্টৰ ভিতৰত আৰম্ভ নকৰিলে আন্দোলনৰ হুংকাৰ অখিল গগৈৰ লগতে মাজুলী যোৰহাট সংযোগী দলঙৰ কাম পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰিবলৈও দাবী উত্থাপন কৰে নহলে বিজেপিক এহেকা দিবলৈ মাজুলীবাসীয়ে হালুৱা এচাৰি সাজু কৰি থোৱা ভাল বুলিও মন্তব্য কৰে অখিল গগৈয়ে মুখ্যমন্ত্ৰী আৰু পিডব্লিউডি মিনিষ্টাৰ দুইজনকে একেলগতে কৈছো 15 আগষ্টৰ ভিতৰত কমলাবাৰী ঘাটৰ ৰাস্তাটো কাম আৰম্ভ কৰা হওক নহলে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্দোলন আৰম্ভ কৰিব মুখ্যমন্ত্ৰীৰ সমষ্টিত যদি গাড়ীখন লাগি ধৰে মেইন ৰাস্তাটোত তাৰপিছত মুখ্যমন্ত্ৰী কৈ থকাৰ কিবা কাম আছে নেকি 2 বছৰ পাৰ হৈ গ'ল MP ইলেকশ্যনৰ আগত কৈছিলে যে দলং হ'ব মাজুলীলৈ কৈছিলে নে তাৰপিছত MLA ইলেকশ্যনৰ আগত ক'লে যে দলঙৰ কাৰণে আমি আধাৰশিলা স্থাপন কৰিলো নীতিন গাডকাৰী আহিছিলে নহয় জানো এতিয়া পঞ্চায়ত ইলেকশ্যন আহি আছে আমাক বাকী সময়ততো পাত্তাই নিদিয়ে এইবাৰ কৈ দিব লাগে যে যদি পঞ্চায়ত ইলেকশ্যনৰ আগত দলঙৰ কাম আৰম্ভ নহয় এটাও খুঁটাৰ নিৰ্মাণৰ কাম যদি আৰম্ভ নহয় তেতিয়াহ'লে এইবাৰ কিন্তু বিজেপি যদি মাজুলীত সোমায় তেতিয়াহ'লে কিন্তু আমাৰ আৰু হালুৱা এচাৰিবিলাক সাজু কৰি ৰখাই ভাল উল্লেখ্য যে 2016 চনৰ 27 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মাজুলী যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল কেন্দ্ৰত যি চৰকাৰেই নাথাকক কিয় সকলোৰে দৃষ্টি অসমৰ সম্পদ লুণ্ঠন তেল কয়লা চুনিলৰ উপৰি এতিয়া ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো দৃষ্টি কেন্দ্ৰৰ ইয়াৰ বিৰুদ্ধে সৰব হৈ পৰে অখিল গগৈ আমাক লাগে এনেকুৱা এখন চৰকাৰ যি চৰকাৰে ব্ৰহ্মপুত্ৰ পানী নিয়াৰ কথা নকয় যি চৰকাৰে ব্ৰহ্মপুত্ৰ পানীৰ ওপৰত নদীবান্ধ বনোৱাৰ কথা নকয় যি চৰকাৰে ব্ৰহ্মপুত্ৰৰ পানী আনি মাজুলীৰ প্ৰত্যেকখন পথাৰত পানী যোগান দি কয় যে তোমালোকে বছৰেকত 3 বাৰ খেতি কৰা প্ৰতিকূল বতৰক নেওচি মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত এই বিশাল গণসমাৱেশৰ শেষত জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাৰে সকলোৱে সংকল্প গ্ৰহণ কৰে কেমেৰা পাৰ্চন বিৰু আৰু পুলকৰ সৈতে মাজুলীৰ পৰা তীৰ্থ ভূঞা প্ৰতিদিন টাইম